বাথৌ পূজা সিজু গছক পূজা দিয়া পৰম্পৰাটো এক আদি অনাদি কালৰ পৰা চলি অহা পৰম্পৰা। এই পৰম্পৰাটো জীৱিত হৈ থাকিব লাগে, এই পৰম্পৰাটো আগবাঢ়ি থাকিব লাগে আৰু ইয়াত থকা বৈজ্ঞানিকতা আমি মানুহক বুজাব লাগে। गिबियावनो बाथौइनफो चेनेल नायगिरि साफ्रोमबो आंनि गोसो गोरबोनिफ्राय फिन खेबसे गाहाम हामलायथि बावहरनाय जाबाय। नै दिनै आं मोनसे गोदान भिडिअ लाना फैलायबाय। दिनैनि भिडिअआनो जाहैबाय जोंहा थांनाय मैया बे जानो गोनां 4, 5, 6 आरो 7 2024 जानुवारि बेयाव जानो गोनां बाथौ कनफारेन्स मैया जोंहा लाइ खुन्थिया गायसनबाय। बे लाइ खुन्थिया गायसननायावनो मानगोनां आलासि सार MLA जों लोगोसे मिनिस्टार ashoksinghal सारा मा बुंखो नोंथांमोना खोनासंदो। बिदिब्ला भिडिअखौ जागायनोसै, नायलांदो। আজিৰ পৰা 25 দিন পিছত মহাসভাৰ বিভিন্ন অধিৱেশন ইয়াত আৰম্ভ হ'ব। বাথৌ পৰম্পৰাত পূজা অৰ্চনা আৰু অৰ্চ কৰা সকলে এটা কথা জনা উচিত যে এই পৰম্পৰাৰ জন্ম কেতিয়া হৈছিলে অনুসন্ধান কৰি কোনো বিচাৰি ওলাব নোৱাৰিলে যে এই পৰম্পৰা কেতিয়াৰ পৰা চলি আছে। আদি অনাদি কালৰ পৰা যেতিয়াৰ পৰা সৃষ্টি হৈছে বাথৌ পূজা চলি আছে বুলি সকলোৱে ক'ব খোজে। তাৰ অৰ্থ হ'ল সৃষ্টিৰ লগতে বাথৌ পূজাও মানুহে পালে। মানুহে যেতিয়া বুজা হ'ল, মানুহে যেতিয়া জনা হ'ল, মানুহে যেতিয়া প্ৰকৃতিৰ লগত সম্পৰ্কত আহিলে, মানুহে সিজু গছক পূজা কৰা আৰম্ভ কৰিলে। বাথৌ পূজা কোনো বেলেগ পূজা নহয়। হিন্দু পৰম্পৰাত পঞ্চতত্ব যদি আমি কওঁ, 5টা তত্ত্ব মিলি গোটেই সৃষ্টিৰ নিৰ্মাণ হৈছে আৰু এই 5টা তত্ত্ব মিলিয়ে মানুহৰ নিৰ্মাণ হৈছে। মানুহৰ দেহা যিটো বনে এই পঞ্চতত্বৰে বনে। বেদতো ইয়াৰ ব্যাখ্যা আছে, পুৰাণতো ব্যাখ্যা আছে, উপনিষদতো ব্যাখ্যা আছে। কিন্তু গৌৰৱ কৰিব লগা কথা যে বেদৰ আৰম্ভণিৰ পৰাই আমাৰ বড়ো ভাইসকলে বাথৌ পূজা কৰি আহিছে। তাৰ অৰ্থটো হ'ল যে যেতিয়া মানুহে জ্ঞান আৰু বিজ্ঞানৰ লগত সম্পৰ্ক হোৱা নাছিলে, যেতিয়া পশ্চিমৰ মানুহে জংগলত থাকিছিল, গাছ আৰু গছপাত আৰু গছৰ ছালেৰে নিজৰ দেহা ঢকিছিল, তেতিয়া বড়ো সম্প্ৰদায়ৰ মানুহে বাথৌ পূজা কৰিছিল। তাৰ প্ৰমাণ আজিও আছে। পঞ্চতত্ব যাক লৈ আমাৰ দেহা নিৰ্মাণ হৈছে আৰু মৰি যোৱাৰ পিছত আমাৰ দেহাটো যেতিয়া পুৰা যায়, যেতিয়া শ্মশানত শ্মশান ক্ৰিয়া হয়, তেতিয়া আমাৰ দেহাটো আকৌ পঞ্চতত্বত বিলীন হৈ যায়। এই পঞ্চতত্বত যেতিয়া আত্মা আহে, মানুহে দেহা ধাৰণ কৰে। এই পঞ্চতত্বৰ পৰা আত্মা যেতিয়া ওলাই যায়, এই পঞ্চতত্ব আকৌ শৰীৰত থকা পঞ্চতত্ব আকৌ পৃথিৱীত থকা পঞ্চতত্বত বিলীন হৈ যায়। এই পুৰণি পৰম্পৰা আৰু লগতে আমি প্ৰকৃতিক পূজা কৰোঁ। প্ৰকৃতি অৰ্থাৎ এইটোৱে সাক্ষাৎ কৰে প্ৰভু সূৰ্য। এতিয়া পঞ্চতত্ব কি আছে? পৃথিৱী, য'ত আমি বসবাস কৰোঁ, পৃথিৱী এটা তত্ত্ব। জল মানে পানী, পানী এটা তত্ত্ব। বায়ু, যাক আমি অক্সিজেন বুলিও কওঁ, এই এটা তত্ত্ব। আকাশ এটা তত্ত্ব আৰু অগ্নি এটা তত্ত্ব। এই পঞ্চতত্ত্ব। আৰু বাথৌ পূজাৰ অৰ্থটো হ'ল পঞ্চতত্ত্বক পূজা কৰাহে বাথৌ বৰাই পূজা কৰা। আৰু সিজু গছৰ যিটো 5টা ওলাই থাকে, এই পঞ্চতত্ত্বক প্ৰতিনিধিত্ব কৰে। এই মহান পৰম্পৰাৰ অনুগামীসকলে আহা দিনবোৰত এই পৰম্পৰাটো ৰক্ষা কৰিব লাগিব। আৰু আমাৰ প্ৰত্যেকটো মন্ত্ৰই কওক, আৰচেই কওক, তাৰ গভীৰ এটা তথ্য আছে, মিনিং আছে। এই কথাবোৰ গুণী জ্ঞানী ব্যক্তিসকলে যেতিয়া বাথৌ মহাসভা হ'ব, আমিও তেখেতসকলৰ পৰা জানিবলৈ পাম। আমি বাট চাই আছোঁ
যে মহাসভাত আমি অংশগ্ৰহণ কৰিম আৰু মই বিশেষকৈ ইয়াত আহ্বান জনাবলৈ আহিছোঁ যে নতুন প্ৰজন্মৰ আমাৰ ল'ৰা ছোৱালীয়ে এই অধিৱেশনত বিশেষকৈ অংশগ্ৰহণ কৰিব লাগে আৰু এই প্ৰাচীন পৰম্পৰাৰ লগত নিজক অংগীকাৰ কৰিব লাগে আৰু স্বাভিমান কৰিব লাগে যে আমি ইমান পুৰণি এটা প্ৰাচীন পৰম্পৰাৰ অংগ হিচাপে ভগৱানে আমাক পৃথিৱীত জন্ম দিছে। যীশু খ্ৰীষ্টৰ জন্ম হোৱা 2000 বছৰৰ কিছু অধিক হৈছে। ইছলামৰ জন্ম হোৱা 1500-1600 বছৰ হৈছে। 5000 বছৰ আগত যেতিয়া ভগৱান কৃষ্ণৰ অৱতাৰ হৈছিলে, কৃষ্ণৰ নাতিৰ বিয়া আমাৰ বান ৰজাত শোণিতপুৰত যে আছিল তেখেতৰ কন্যা উষাৰ লগত হৈছিল। আৰু বান ৰজা পৰম শিৱ ভক্ত আছিল। এই গোটেই কাহিনীটো আৰু মই ক'ব নাযাওঁ, বহুত দীঘলীয়া হ'ব। বান ৰজাক কৃষ্ণ মানে শিৱৰ তৃতীয় পুত্ৰও কোৱা হয়। তাৰ অৰ্থটো হ'ল, আৰু বান ৰজাৰ যেতিয়া উষা অনিৰুদ্ধৰ প্ৰেমৰ মাজত যেতিয়া একফালে বান ৰজাই কৃষ্ণৰ নাতিৰ লগত বিয়া নিদিওঁ বুলি কওঁতে যিটো যুদ্ধ লাগিল, স্বয়ং মহাদেৱ শিৱ পৃথিৱীত নামি আহিব লগা হৈছিল। কেইবাদিন হৰিহৰৰ যুদ্ধ চলিছিলে, আৰু তাৰ পিছৰ কাহিনীবোৰ আপোনালোকে জানে। এই পৰম্পৰা আজিৰ নহয়, এই পৰম্পৰা তাহানি দিনৰ পৰম্পৰা। যেতিয়া আন কোনো নাছিল তেতিয়াৰ পৰা বাথৌ বৰাইৰ পূজা আমাৰ লোকসকলে কৰি আহিছে। আজি কামাখ্যাত গ'লেও আৰনাই ফালে, এই আৰনাই ইফালে যিখিনি বোৱা আছে তাৰ চিহ্নবোৰ আমি তাতে চাবলৈ পাওঁ। ডিমাপুৰত যিটো অৱশেষ আছে তাৰ শিলাৰ ওপৰতো এই চিহ্নবোৰ আমি চাবলৈ পাওঁ। অৰ্থাৎ আৰু তাৰ কাৰ্বন ডেটিং যেতিয়া কৰা হ'ল, কোৱা গ'ল যে বহু বছৰ পুৰণি, 3000-4000 বছৰ পুৰণি এই শিলাবোৰ আছে বুলি আৰ্কিঅলজি ডিপাৰ্টমেণ্টে কৈছে। মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে আপোনালোকৰ লগত আপোনালোকে মোক সন্মিলিত হোৱাৰ সুযোগ দিলে। আপোনালোকৰ মৰম স্নেহ মই সদায় পাই আহিছোঁ, আৰু আপোনালোকৰ মৰম স্নেহ পাই মই নিজকে অভিভূত মানিছোঁ। এই মৰম স্নেহ আপোনালোকে সদায় দি থাকিব। আপোনালোকৰ কাৰণে যি কৰিব লাগে, যেতিয়া যি প্ৰয়োজন আছে, মই বিধায়ক হিচাপেও আছিলোঁ, মই মন্ত্ৰী হিচাপেও আছোঁ, মই মানুহ হিচাপেও আছোঁ, এই কথাটো মই ক'ব খুজিছোঁ। দীঘলীয়া বক্তৃতা নিদিওঁ, আপোনালোকেও ৰাতিপুৱা ওলাই আহিছে, ভালকে লাই খুঁটা হ'ল। এই পতাকাটো 5টা কালাৰ আছে, আপোনালোকে চাওক। এই পতাকাটো কোনোবা এনে বনাই দিয়া নহয়, বহুত বৈজ্ঞানিক পদ্ধতিৰে। আৰু এই 5টা ৰং 5টা তত্ত্বক ৰিপ্ৰেজেণ্ট কৰে। ৰঙাটো অগ্নিক ৰিপ্ৰেজেণ্ট কৰে, নীলাটো পানীক ৰিপ্ৰেজেণ্ট কৰে, বগাটো বায়ুক ৰিপ্ৰেজেণ্ট কৰে, সেউজীয়াটো পৃথিৱীক ৰিপ্ৰেজেণ্ট কৰে। তেনেকুৱাকে গোটেই বিষয়বস্তুটো দূৰৰ পৰা দেখিবলৈ লাগে পুৰণাপন্থী কিবা পুৰণা বস্তু আছে, কি নাই। কিন্তু যিসকলে নাজানে তেখেতসকলে তেনেকে কয়। এক পাত মেলিলেই, এক পাত খুলি পঢ়িলেই গম পাব যে কিমান বৈজ্ঞানিকতা ইয়াত সোমাই আছে। এই বৈজ্ঞানিকতাত মানে অংশ কিমান বেছি আছে তেতিয়া আমি গম পাম। মূৰ্তি পূজা আৰম্ভ হোৱা বহুত দিন হোৱা নাই। মূৰ্তি পূজা আৰম্ভ হোৱা বহুত দিন হোৱা নাই। মূৰ্তি পূজা আৰম্ভ হোৱা মই ভাবোঁ যে 1500-2000 বছৰ হৈছে। ৰাজা ৰাম বৰ্মাই যেতিয়া মূৰ্তিবোৰ চিত্ৰাংকন কৰিলে, তাৰ পৰাহে মূৰ্তি ওলালে। তাৰ আগত বহুত মূৰ্তিৰ বৰ্ণনা নাছিল, শিলাৰ ওপৰত অংকন হৈছিলে, এইটো ঠিক, কিন্তু ফটো আকাৰে কোনো মূৰ্তি নাছিলে। যিয়ে নহওক, লাহে লাহে যেনেকে আমি আগবাঢ়ি আছোঁ, নতুন নতুন ৰূপত আমি ভগৱানক স্মৰণ কৰা, শ্ৰদ্ধা কৰা, পূজা কৰা, ভক্তি কৰা আমি কৰি আছোঁ। তাৰ ভিতৰত বাথৌ পূজা, সিজু গছক পূজা দিয়া পৰম্পৰাটো এক আদি অনাদি কালৰ পৰা চলি অহা পৰম্পৰা।
এই পৰম্পৰাটো জীৱিত হৈ থাকিব লাগে, এই পৰম্পৰাটো আগবাঢ়ি থাকিব লাগে আৰু ইয়াত থকা বৈজ্ঞানিকতা আমি মানুহক বুজাব লাগে। আৰু বাথৌ সিজু গছৰ পূজা এই পৰম্পৰাৰ জৰিয়তে প্ৰাকৃতিক ৰক্ষা কৰা, যেটো আজি পশ্চিমৰ দেশে পৰ্যাবৰণৰ কথা কয়, পৰ্যাবৰণ ভাল হ'ব লাগে, গছ লগাব লাগে, পানী বচাব লাগে, পানী সংৰক্ষণ কৰিব লাগে। এই পৰম্পৰাৰ জৰিয়তে বাথৌ পূজাৰ পৰম্পৰাৰ জৰিয়তে তাহানি দিনৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলে জংগলক ৰক্ষা কৰা, পানীক ৰক্ষা কৰা এই পৰম্পৰাবোৰ জীয়াই ৰাখিছিল। প্ৰকৃতিক আমি পূজা কৰিছিলোঁ, প্ৰকৃতিক আমি শ্ৰদ্ধা কৰিছিলোঁ। আৰু আজিৰ পৰা নহয়, বহুত হাজাৰ বছৰৰ পৰা আমি প্ৰকৃতিক পূজা কৰি আহিছোঁ, শ্ৰদ্ধা কৰি আহিছোঁ। পৃথিৱীকো আমি মা মানিছোঁ, পৃথিৱীক আমি মা মানিছোঁ। পৃথিৱী ধৰতী মাতা বুলি কওঁ আমি, ধৰতীক আমি মা বুলি মাতোঁ, পৃথিৱীক আমি মা বুলি মাতোঁ। এই পৰম্পৰা আজিৰ দিনটোত অহা নাই, পশ্চিমে আমাক বুজোৱা নাই। এই তাহানি দিনৰ পৰা, আজু ককা দিনৰ পৰা আমাক বুজোৱা হৈছে যে পৃথিৱীও মা, জন্ম দিয়া গৰাকীও মা, আৰু যিটো পৃথিৱী আমাক ভৰণ পোষণ আৰু নিজৰ ওপৰত থাকিবলৈ সুবিধা কৰি দিছে, এই পৃথিৱীও আমাৰ মা, তেনেকুৱাকে এটা বুজাইছে। আৰু এইকাৰণে আমি ভাৰত মাতা কি জয় বুলি কওঁ। এইটো এনেই নহয়, প্ৰত্যেকটো কথাত বৈজ্ঞানিকতা আছে, তাৰ অনুসন্ধান কৰাৰ প্ৰয়োজন আছে। নতুন প্ৰজন্মক এই পৰম্পৰাৰ লগত অংগীকাৰ আৰু মিলাই দিয়াৰ এটা প্ৰয়োজন আছে। অহা দিনত বাথৌ মহাসভাই এই দায়িত্বটো ল'ব যে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীও বাথৌ মহাসভাৰ লগত অংশগ্ৰহণ কৰি এই মহান পৰম্পৰাৰ লগত অংগীকাৰ হ'ব, নিজক সামৰি ল'ব। মোক ইয়াত মাতি আনি এই সুযোগ দিয়াৰ বাবে, লাইখুটা স্থাপনাত মোক স্থান দিয়াৰ বাবে আৰু মৰম স্নেহ দিয়াৰ বাবে মই সকলোকে ধন্যবাদ দি নিজৰ ভাষণটো শেষ কৰিছোঁ। নমস্কাৰ। बाथौइनफो चेनेल नायगिरि साफ्रोमबो रायजो राजा आइ आफा बिदा फंबाय बिब' बिनानाव नोंथांमोन, आंनि भिडिअ'आ बेखिनियानोमोन। आसा खालामो नोंथांमोना आंनि बे भिडिअ'खौ नायना मोजां मोनबाय जानांगौ। आरो आंनि बे चेनेलखौ मोजां मोनदोंब्ला नोंथांमोना चेनेलखौ साबस्क्राइब खालामनानै बेल आइकनखौ अलाव थुना लादो। मानोना जेब्लानो आं भिडिअ' हगारो नोंथांमोना फार्स्ट नटिफिकेसन मोननो थाखाय बेल आइकनखौ अलाव थुना लादो। बिदिब्ला दिनैनि भिडिअ'आ बेखिनियानोमोन। नैबे जायगाखौ नुदोंना, बाथौइनफो चेनेल नायगिरि, बे जायगाया जाहैबाय सोरगोफुरि पिकनिक स्पट। नैबे जायगायाव दङ आङो दा। बिदिब्ला भिडिअ'खौ दोनथ'नाय जासिगोन। बाथौ धोरोम मुलुगाव गोसारथों, जिउ गोलाव जाथों।